হেল্ল' গাইজ, আজি মই বনাব লৈছোঁ কলপাতত দিয়া কচু পাতৰৰ সৈতে মাছৰ পিটিকা। প্ৰথমতে মই কলপাত এটা ল'লোঁ। এতিয়া কচুৰ পাতবোৰ দিব লৈছোঁ। এইবাৰ দিব লৈছোঁ সৰু জাতৰ বিলাহী কেইটামান। অৱশ্যে কচু আৰু বিলাহী কেইটা বাৰীৰ পৰাই ছিঙিছিলোঁ। এইবাৰ কেঁচা জলকীয়া কেইটামান ফালি দিব লৈছোঁ। এইবাৰ দিব লৈছোঁ নহৰু কেইটামান আৰু অলপ সৰু সৰুকৈ কাটি লৈছোঁ। পিঁয়াজ এটা চিকা চিকাকৈ কাটি দিলোঁ। এতিয়া সৰু মাছ কেইটামান দিব লৈছোঁ। নিমখ অলপ দিলোঁ। এইবাৰ অলপ কেঁচা মিঠাতেল ঢালি দিলোঁ। এতিয়া অলপ জালুকৰ গুড়ি দিলোঁ। জালুকৰ গুড়িখিনি ঘৰতে বনাই লোৱা হয় আৰু জালুকখিনিও গছৰ আছিলে আমাৰ ঘৰৰে। চব বস্তুখিনি দিয়া হৈ গ'ল। এতিয়া কলপাতটো মেৰিয়াই ভালকৈ বান্ধি লওঁ। কলপাতটো ভালদৰে মেৰিয়াই বান্ধি ল'লোঁ। এতিয়া গেছত টাৱা এটা বহাই দিছোঁ আৰু কলপাতৰ যিটো বান্ধি থোৱা টোপোলাটো টাৱাখনত দি দিওঁ। এতিয়া কলপাতৰ টোপোলাটোৰ ওপৰত মই ওজন থকা শিল এটা থৈ দিছোঁ। 5 মিনিটৰ কাৰণে থৈ দিম, তাৰপিছত গুচাই দিম। আৰু মই গেছৰ জুইটো একেবাৰে কমাই লৈছোঁ যাতে পাতটো সোনকালে পুৰি নাযায়। কাৰণ জুই বেছি থাকিলে পাতটো সোনকালে পুৰিব আৰু ভিতৰৰ বস্তুখিনি কেঁচা হৈ থাকিব। সেইকাৰণে কম জুইত সময় লৈ ভালদৰে সিজিবৰ কাৰণে জুইটো একেবাৰে কমাই দিছোঁ আৰু মাজে মাজে কলপাতৰ টোপোলাটো ওলোটাই ওলোটাই দি থাকিম। এতিয়া কলপাতৰ টোপোলাটো মোৰ পুৰা হৈ গ'ল। গেছৰ জুইটো নুমাই কলপাতৰ টোপোলাটো গেছৰ পৰা আঁতৰাই দিম। দেখিবলৈ পাইছে কলপাতৰ টোপোলাটো সুন্দৰকৈ পুৰা হৈ গৈছে। এতিয়া লাহে লাহেকৈ কলপাতৰ টোপোলাৰ লেয়াৰবিলাক খুলিবলৈ আৰম্ভ কৰিম। গোটেইখিনি বস্তু বৰ ধুনীয়াকৈ সিজি গৈছে। মাছ এটা ভাঙি দেখুৱাই দি আছোঁ। এতিয়া বস্তুখিনি পিটিকা কৰিবৰ কাৰণে বাতি এটাত উলিয়াই ল'ম।
পিটিকাত দিবৰ কাৰণে মই পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া গোটেইখিনিকে কৰচেৰে ভালকৈ থেতেলি লওঁ। ফাইনেলি কচু, বিলাহী আৰু মাছেৰে ধুনীয়াকৈ পিটিকা বনোৱা হৈ গ'ল। চ' আপোনালোকেও কেতিয়াবা এনেকৈ কলপাতত দি কচু, বিলাহী, মাছৰ পিটিকা বনাই খাই চাবচোন। খাবলৈ কিন্তু বৰ সোৱাদ হয়। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিলে। আজিৰ কাৰণে ইয়াতে বিদায় ল'লোঁ। পুনৰ লগ পাম। নমস্কাৰ।